আপোনাক আজি মই প্ৰথম বাইনাৰী নাম্বাৰ চিষ্টেমৰ কথা ক'ম, ঠিক আছে। তো বাইনাৰী নাম্বাৰ চিষ্টেমত মাত্ৰ দুটাই নাম্বাৰ থাকে, এটা 0 এটা 1। যিমান প্লাছ মাইনাছ যি হ'ব লগা থাকে সেই দুটা নাম্বাৰ দিয়ে হয়, অৰ্থাৎ 0 + 1 = 1, 1 + 1 = 10, 10 + 1 = 11, সেনেকৈ কৰি গৈ থাকে, ঠিক আছে। এতিয়া এই কথাটো কোৱাৰ দৰকাৰটো কি আছে? দৰকাৰটো এয়ে যে আপুনি যি টাইটেল বা থাম্বনেইল বা যি কাৰণে এই ভিডিঅ'টোত আহিছে সেইটোৰ লগত এই বাইনাৰী বস্তুটোৰ বহুত মিল আছে, ঠিক আছে। বাইনাৰী থিংকিং, আপোনাৰ যে এই প্ৰব্লেমটোৰ মূল হৈছে সেইটো হৈছে বাইনাৰী থিংকিং। এতিয়া প্ৰব্লেমটোৰ বিষয়ে অলপ কওঁ। আপুনি হৈছে দিনটোত আপুনি কোনো ধৰণৰ কাম কৰিব নোৱাৰে, অ'কে। আপুনি ধৰক ৰাতিপুৱা উঠিলে 7টা মানত উঠিলে, অ'কে। 7টা মানত উঠি কেনে আপুনি বাগৰি আছে, মোবাইল চাই আছে, কিবা কাম ক'ৰবাত ওলাই গ'ল, আহিল, কৰি আছে, আপোনাৰ বাজি গ'ল গধূলি 7টা বা 8টা। আপোনাৰ হৈ গ'ল নাই আৰু নোৱাৰো, শেষ আজিৰ কাৰণে। আপুনি বাকীখিনি যিখিনি টাইম আপুনি টোপনি মাৰালৈকে আছে আৰু ঘূৰি কেনে আপুনি মোবাইলে চলাব, ঠিক আছে। তাৰপিছত চলাই আপুনি টোপনি মাৰিল, উঠি কেনে আকৌ চেম চাইকেল ৰিপিট। আপুনি সদায় এটা সময়ত দিনটোৰ এটা পইণ্টত আপুনি ভাবে যে আজিও একো কাম কৰা নহ'ল, কিবা এটা কৰিব লগা আছে, হয়তো এইখিনি লিখিব লগা আছিল, হয়, হয়তো মই এইখিনি পঢ়িব লগা আছিল, হয়তো এই বস্তুটো মই চেক কৰিব লগা আছিল কিন্তু কৰা নহ'ল। তো বেচিকেলি এইটো কেতিয়া আহে, যেতিয়া হয়তো আপুনি ধৰক ষ্টুডেণ্ট আছে আৰু কিবা এটা এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে, মষ্টলি সেইটো টাইমতে আহে, ঠিক আছে, বা অ'কে, মষ্টলি সেইটো টাইমতে আহে। তো কথা হ'ল আপুনি দিনটোৰ এটা সময়ত, ঠিক আছে, এটা সময়ত যাই কেনে আপুনি ভাবে যে আজি দিনটো একো কৰা নহ'ল। তাৰপিছত আপুনি কি কৰে, এই ৰিয়েলাইজেশ্যনৰ পিছত আপুনি কি কৰে, সেইটো হৈছে চবতকৈ গুৰুত্বপূৰ্ণ কথা। আপুনি নেক্সট টাইমখিনি একো নকৰে। বাইনাৰী থিংকিং ইয়াতে কেনেকৈ আহিল, গোটেই দিনটো মোৰ কাম কৰা নহ'ল, গতিকে বাকী থকা টাইমখিনিও মোৰ কাম কৰা নহ'ব বা কাম কৰি কোনো লাভ নাই, ঠিক আছে। এই থিংকিংটো চেঞ্জ কৰিব লাগিব। আপুনি যদি একচুৱেলি গোটেই দিনটোত কিবা অকণ কাম কৰিব খুজিছে, তেনেহ'লে যোনখিনি সময়ত আপোনাৰ ৰিয়েলাইজেশ্যন হয় তাৰে পৰা আপুনি নেক্সট ডে ষ্টাৰ্ট হোৱালৈকে, অৰ্থাৎ টোপনি মাৰক লাগিব, টোপনিটো বহুত ইম্পৰ্টেণ্ট। তো টোপনি মাৰালৈকে যিখিনি টাইম আছে সেইখিনিত আপুনি কিবা এটা কৰিব পাৰে, এইটো হয় একচুৱেল সলিউশ্যন, ঠিক আছে। আপুনি মাত্ৰ প্ৰব্লেমটোত ধ্যান দি আছে যে মই গোটেই দিনটো কৰা নহ'ল, মই এইটো কৰিলোঁ, এইটো বেকাৰ কৰিলোঁ, হৈ গ'ল, ফিনিছ। যিখিনি কাম আপুনি হৈ গ'ল সেইটোত টেনশ্যন লৈ লাভ নাই, ঠিক আছে। এতিয়া আপোনাৰ ৰিয়েলাইজেশ্যন হৈ গ'ল এইটো সময়ত, ইয়াৰে পৰা এতিয়া আগবাঢ়ক। যিখিনি টাইম আছে, আপুনি ধৰক 10টা বা 12টা বজাত হ'ল, আপুনি 8টা বজাত ভাবি আছে যে মোৰ আজি দিনটোত একো কাম নহ'ল। বহুত টাইম আছে, 8টাৰ পৰা 10টা মানেও 2 ঘণ্টা, 12টা মানে 4 ঘণ্টা। আপুনি এই 2-4 ঘণ্টা নিজৰ কামত খটাব পাৰে, আপুনি ষ্টাৰ্ট কৰিব পাৰে। আপুনি ধৰক আপোনাৰ কিবা পঢ়িব লগা আছিল, আপুনি কিবা এটা ষ্টাৰ্ট কৰক, পঢ়া ষ্টাৰ্ট কৰক, পঢ়া আছে বা কিবা অফিচৰ কাম আছে বা যি আছে, আপুনি যিহৰ কাৰণে আপুনি যি কামটো আপুনি পেলাই গৈ আছিল, হ'ব কৰি লওঁ, হ'ব থাকক, কিবা এটাতো কৰি লওক। এনেকুৱাতো নহয় যে লাইফত একো উদ্দেশ্য নাই আপোনাৰ, কিবাটো কাম আছে, আপুনি সেইটো কামটো কৰিব পৰা নাই কাৰণে আপোনাৰ চিন্তা হৈ আছে। আৰু যদি একচুৱেলি আপোনাৰ একো কাম নাই, ঠিক আছে, আপুনি মানে এতিয়ালৈকে ডিচাইড কৰিব পৰা নাই যে আপুনি কি কৰিব, কিবা পঢ়ি লওক, হয়, কিবা কিমান নিউজ আৰ্টিকেল আছে, আৰ্টিকেল বিলাক পঢ়ক, বা কিবা এনেকে ডকুমেণ্টাৰী আছে, ৱৰ্ড ডকুমেণ্টাৰী আছে বা এনিমেলৰ কিবা ডকুমেণ্টাৰী আছে, সেই ডকুমেণ্টাৰীবিলাক চাওক, কি কওক, নিজৰ ওপৰত অলপ ইনভেষ্ট কৰক, কিবা কিতাপ পঢ়ক, বাহিৰা কিতাপ, ঠিক আছে, ইনভেষ্ট কৰক। তো আপুনি যিখিনি টাইম
আপোনাৰ ৰিয়েলাইজেশ্যনৰ পৰা আপুনি যিখিনি টাইম আছে আপুনি কিখিনি টাইম আপুনি ইউজ কৰক, ইউটিলাইজ কৰক সেইখিনি। তো এনেকৈ যেতিয়া আপুনি থকা টাইমখিনি ইউটিলাইজ কৰিব, আপোনাৰ নিজৰ এটা ছেটিছফেকশ্যন আহিব যে য়েছ মই কিবা এটা কাম কৰিছোঁ আজি, এই মই নিজৰ ওপৰত কিবা কাম কৰিছোঁ। তো এই পিৰিয়ডটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব। ধৰক আজি 7টাৰ পৰা আপুনি কাম কৰিলে, নেক্সট 6টাৰ পৰা কৰিব, 5টাৰ পৰা কৰিব, এনেকৈ লাহে লাহে বাঢ়ি গৈ থাকিব। আৰু একদিন এনেকুৱা আহিব যে আপুনি শুই উঠাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ প্লেন ৰেডি আছে যে আজি মই এইটো কাম কৰিব আছে, এইটো কাম কৰিব আছে, এইটো কাম কৰি আছে, এইটো কাম কৰিব আছে। তো যেতিয়া যোনখিনি সময়ত আপোনাৰ মাথাত আহিল যে একো কাম হোৱা নাই, তাৰে সেই মমেণ্টৰ পৰা আপুনি কাম কৰা ষ্টাৰ্ট কৰক, যেতিয়ালৈকে আপুনি গোটেই দিনটোৰ কাৰণে একদম এণ্ডিং ৰেষ্টটো নলয়, অৰ্থাৎ ৰাতি টোপনিটো নামৰে, ফাইনেল টোপনি যোনটো। ঠিক আছে? তো ট্ৰাই কৰক, নিজৰ ওপৰত কাম কৰক, ট্ৰাই কৰক। অ'কে? তো আই হোপ মই চামহাও হেল্প কৰিব পাৰিছোঁ আপোনাক এই ভিডিঅ'ৰ জৰিয়তে। যদি আপোনাক একচুৱেলি ভাল লাগিছে দেন লাইক কৰক, এণ্ড ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰি দিয়ক, আৰু কমেণ্টত জনাওক আপুনি মোৰ কথাৰ লগত এগ্ৰী কৰে নে ডিছএগ্ৰী কৰে, আৰু নেক্সট কি বিষয়ত মই এনে ভিডিঅ' বনাম প্লিজ জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।